নমস্কাৰ বন্ধুসকল, আমাৰ ষ্টাডি পঢ়া আড্ডা চেনেলৰ আন এটা ভিডিঅ'লৈ সকলো বন্ধু-বান্ধৱক স্বাগতম জনাইছোঁ। আৰু বেছি কথা নকয় বন্ধুসকল, আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, এটা ধুনীয়া নটিফিকেশ্যন ওলাইছে। নটিফিকেশ্যনটো ওলাইছে দি গুৱাহাটী হাইকোৰ্ট গুৱাহাটীৰ পৰা এডভাৰটাইজমেণ্ট 2 জুন 2021 ইয়াত লিখা আছে। আৰু কি ইয়াত প'ষ্ট আছে আমি ইয়াত আলোচনা কৰোঁ। ডিছক্ৰিপশ্যন সাবমিট আপোনাৰ ইয়াত লিখা আছে সাবমিশন অফ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট ফ্ৰম আপোনাৰ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 11 জুন 2021 3 বজাৰ পৰা আৰু লাষ্ট ডেট হ'ব আপোনাৰ 28 জুন 2021 5 বজালৈকে। আৰু লাষ্ট ডেট ফৰ পে'মেণ্ট আপোনাৰ পে'মেণ্ট কৰিব লাগিব ইয়াত এপ্লাই কৰোঁতে। আৰু আপোনাৰ পে'মেণ্টৰ লাষ্ট ডেট হৈছে 1 জুলাই 2021 লৈকে বন্ধুসকল। বেংক ট্ৰান্সফাৰ আৱাৰ বেংকৰ ট্ৰান্সফাৰ সময়লৈকে এইটো থাকিব। অনলাইন এপ্লিকেশ্যন আৰ ইনভাইটেড ইয়াত লিখা আছে। আৰু গ্ৰেড 3 প'ষ্ট হয় আছাম জাষ্টিকেল জাডিচিয়েল ছাৰ্ভিচ। আৰু আপোনাৰ টোটেল প'ষ্ট আছে 22টা। আৰু আপোনাৰ চেলাৰী যদি কওঁ আমি 27,000ৰ পৰা ষ্টাৰ্ট হ'ব আৰু 47,000লৈকে পাৰ মান্থ পাব আপুনি চেলাৰীটো। আৰু ইয়াত কেটাগৰী বেচিছ আপোনাৰ আনৰিজাৰ্ভ আছে 13টা, SCৰ কাৰণে 4টা, STPৰ কাৰণে 3টা, STHৰ কাৰণে 2টা আৰু টোটাল আছে 22টা ইয়াত। তো এই পেজটোত এপ্লাই কৰোঁতে আপোনাৰ কি লাগিব? ডিগ্ৰী ইন ল জেনেৰেল বাই ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা ল লাগিব ইন ইণ্ডিয়া। আৰু আপোনাৰ বয়সটো হ'ব লাগিব 43 বছৰ 38 বছৰ ইন কেছ অফ আদাৰ্ছ। আৰু কেণ্ডিডেটছ মাষ্ট বি চিটিজেন অফ আপুনি ইণ্ডিয়ান চিটিজেন হ'বই লাগিব। তো আপোনাৰ ইয়াত চাবলৈ ভাইবা হ'ব আৰু টেষ্ট ভাইবা হ'ব, ৰাইটিং টেষ্ট হ'ব, এইবিলাক ভালদৰে চাব। আপুনি ভাইবাত 50% মাৰ্ক উঠাব লাগিব। আৰু আপুনি চিলেবাছ যদি চাই ইয়াত ভালদৰে আছে। আৰু আপুনি কেনেকৈ এপ্লাই কৰিব? এপ্লাই কৰোঁতে আপোনাৰ অনলাইন এপ্লাই কৰিব লাগিব। তেওঁলোকৰ ৱেবছাইটত ইয়াত দিয়া আছে। প্লিজ ফ'ল' দি ইনষ্ট্ৰাকশ্যন কাৰেণ্টলি। আৰু আপোনাৰ এপ্লাই কৰোঁতে এইবিলাক ভালদৰে পঢ়ি কিনি এপ্লাই কৰিব। ফটো ছিগনেচাৰ আপোনাৰ কেনেকুৱা চাইজ লাগে ইয়াত লিখা আছে। আৰু আপলোড পাছপৰ্ট চাইজ ফটো। টোটাল আপোনাৰ 22টা প'ষ্ট আছে। আৰু আপোনাৰ যদি আপুনি SC ST হয় তেনেহ'লে আপোনাৰ 250 টকা ফিজ দিব লাগিব। PWDৰ কাৰণে ফিজ দিব নালাগে। আৰু আদাৰ আপুনি যদি কাষ্টৰ হয় তেনেহ'লে 500 টকা ফিজ দিবই লাগিব। আৰু টাৰ্মছ এণ্ড কণ্ডিশ্যন ইয়াত আছে, এইবিলাক ভালদৰে আপুনি পঢ়ি ল'ব। আৰু তো এইখিনিয়ে বন্ধুসকল, ভিডিঅ'টো চাই কেনে ভাল লাগিলে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক সকলো বন্ধু-বান্ধৱীলৈ, যিসকল বন্ধু-বান্ধৱীয়ে গুৱাহাটী হাইকোৰ্টৰ চাকৰি কৰিব বিচাৰে বন্ধুসকল। তো ভিডিঅ'টো চোৱাৰ বাবে এইখিনিয়ে। থেংক ইউ, ধন্যবাদ। জয় আই অসম।